ঐ মুদি কাকা, তোৰ গাড়ীখন কলৈ নি আছ? মোকো অলপ আগত নমাই দিবি। মোৰ চাইকেলখন পামচাৰ হৈ আছে। দোকানত থৈ আহিছো। ভাল কৰি মই গাঁৱত যাম। কিয় চিন্তা কৰিছা তুমি? এইখন তোমাৰেই গাড়ী বুলি ভাবি লোৱা। আমি 200 স্পীডত যাম, তুমি খালি ভালকে ধৰি ল'বা। আৰু 100 টকা মোক পেট্ৰল সোমাই দিব লাগিব। তোমাক চাইকেলৰ দোকানত নমাই দিম আৰু তুমি তোমাৰ ভঙা চাইকেলখন লৈ গাঁৱলৈ যাব পাৰিবা। মোক কিন্তু তুমি ভালকে ধৰি ল'বা। পৰি গ'লে মই একো কৰিব নোৱাৰিম। তাৰ পৰা হস্পিটেলো বহুত দূৰত আছে আৰু তাৰ অলপ আগত ৰাহুল ভাইক নমাই দিম। তাৰ টমটমখন লৈ সি ভাড়া মাৰিবলৈ যাবগৈ। আৰু মই মোৰ গাড়ীখন লৈ গৈ পেলাই অলপ গোৱাৰ পৰা ঘূৰি আহিমগৈ। মুদি কাকা, আপুনিও বৰ হেভি ড্ৰাইভাৰ হয়। মোকো তোৰ গাড়ীখন চলাব শিকাই দিবিচোন। ৰাহুল ভাই, মইতো হেভি ড্ৰাইভাৰেই আছোঁ। সৰুতেই মই পেচাব কৰিব যাওঁতেও গাড়ী লৈহে গৈছিলোঁ। মোক কি জাহা তাহা ড্ৰাইভাৰ বুলি ভাবিছ নেকি? ৰাহুল ভাইকো বহুত কিবা কিবি শিকাই দিব লাগে দেই। মুদি কাকা, লাগিবই দিয়ক। সি সৰু ল'ৰা যে, আমি তাক শিকাই বুজাই ল'ব লাগিব। বুজিছে?